Audio Jungle. Audio Jungle. 1 নম্বৰ পাৰ্টত মই আপোনালোকক কৈছিলোঁ যে কাৰ্পেট গ্ৰাছ কেনেকৈ পাৰে 2 নম্বৰ পাৰ্টত মই দেখুৱাম বুলি আৰু এইটো হৈছে 2 নম্বৰ পাৰ্ট এই ল'ৰাজনে ইয়াতে চাফা কৰি আছে আৰু ইয়াতে যিখিনি খালী ঠাই আছে সেই তাতে পাৰা হ'ব আৰু এইজন ল'ৰা গাড়ীৰ পৰা নমাই আছে আৰু এইখিনি আপোনালোকে দেখা পাইছে আগতে অলপ কাৰ্পেট গ্ৰাছ পাৰি থোৱা আছিল এইবোৰ হৈছে কাৰ্পেট গ্ৰাছ গাড়ীৰ পৰা নমাই আছে এই ল'ৰাজনে আৰু এইখিনি আগত পাৰি থোৱা আছিল ইয়াতে যিখিনি খালী ঠাই আছে তাত পাৰা হ'ব এই গাড়ীৰ পৰা নমোৱাখিনি আৰু মই অলপ দেখুৱাই দিছোঁ কেনেকৈ কাৰ্পেট গ্ৰাছ পাৰে এইয়া ল'ৰাজনে পাৰি আছে এইবোৰ কাৰ্পেট গ্ৰাছ প্ৰথমে ফাৰ্মি কম্পোষ্ট ছটিয়াই দিয়া হৈছে এইবোৰ হৈছে ডালিয়া ফুল